वेलकम टू माय यूट्यूब चैनल सुभाष ब्लॉग। मैं आज सৰ্থেবাৰীত आइছোঁ सৰ্থেবাৰী सभा चाब आइছোঁ। सो इते सकले गम पाय जे सৰ্থেবাৰী सभात बहुत डाঙर सभा है। सकलेও राइजे गम पाय। आहक सोमाय आइছোঁ ছাতি জ্বলাম বুলি ভাবিছোঁ। যে মোৰ লগত আছে বৰ্তমান আহি পাইছে অসমৰ আহি পাইছে একেবাৰে তেখেতে বৰ্তমান সমৰে ৰঙিয়াৰ পৰা আহি পাইছে। একেলগে আমি মন্দিৰ কৰি আহিছোঁ। আহক। আমাৰ সৰ্থেবাৰী সভাৰ মেইন মন্দিৰৰ ভিতৰত আছোঁ। চ' মই জানিব বিচাৰোঁ যে এজন ভকত জেঠাৰ পৰা মই জানিব বিচাৰোঁ চ' এই সভাখন কেনেকৈ পতা হয়। যে জেঠা আপুনি অলপমান কৈ দিব নেকি এই সভাখন কিমান বছৰ ৰানিং বৰ্তমান? এই সভাখন সৰ্থেবাৰী এই মেলাখন এই সভাখন তাৰমানে আজি 54 বছৰ ধৰি চলি আছে। হয়, 54 বছৰ ধৰি চলি আছে। আৰু এই মেলাখনৰ তাৎপৰ্য ক'ব গ'লে বহুত বিৱৰণ দিব লাগিব। গতিকে এই মেলাখন আমাৰ আগতে এখন পূজা আছিল। হয়, পূজাত যেতিয়া আমাৰ চাৰিধৰ্মী মানুহ আছোঁ, তেওঁলোকে চাৰিধৰ্মী মানুহ থকাৰ কাৰণে সেইখন পূজাটো বামুণ 108জন বামুণ আমাৰ লাগে। 108জন মানুহে বামুণে এই পূজা পাতল ঠায়ে ঠায়ে কৰে। তেওঁলোকে হয়, বিশেষকৈ ইয়াতে কি কি ভগৱানৰ মূৰ্তিক পূজা কৰা হয়? ইয়াতে কি আছে বৰ্তমান মূৰ্তি? বিষ্ণু মহাবিষ্ণু আছে। হয়, কৃষ্ণ আছে। কলিয়া গোসাঁই আছে। গোপাল গোসাঁই আছে। চব কৃষ্ণৰে চব এয়া আছে। ঠিক আছে যে ইয়াৰে সৰ্থেবাৰীৰ সকলো ৰাইজে ইয়াতে একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ এই সভাখন শুভকামে চলাই নিয়াত এখেতসকলৰ বহুতো অৰিহণা যোগাই আছে। ঠিক আছে বাৰু, যে বহুত ভাল লাগিল যে ইয়াত সভাত আহি। ঠিক আছে। সভাখন এই মাঘী পূৰ্ণিমাত হয়। হয়, মাঘী পূৰ্ণিমাৰ দিনা হোম হয়। তাৰ আগদিনা গণ বুলি কওঁ আমি। সিদিনা গোসাঁইবিলাক চুবুৰি থাকে। এই গোসাঁইবিলাক আমি কৰি ঢুলীয়া লৈ যায় তেওঁলোকক আদৰি আনি ইয়াতে স্থাপন কৰোঁ। এই 7 দিন তেওঁলোকে ইয়াতে থাকে। 7 দিনৰ দিনা তেওঁলোক যায়। তেওঁলোকে আহিবৰ টাইমত তেওঁলোক থিয় হৈ আহে। সেই 7 দিন জাগ্ৰত হৈ থাকে। ভগৱানবিলাক চববিলাক ভগৱান জাগ্ৰত হৈ থাকে। যিদিনা যাব এই 7 দিনৰ দিনা যিদিনা গধূলি যাব তেওঁলোকে ইয়াৰ পৰা শুই যাব। গতিকে সেই 7 দিন ইয়াত কোনো আমাৰ পুলিচ মিলিটাৰী নালাগে। পুলিচ মিলিটাৰী নালাগে। আমাৰ ৰাইজে এইটো শাসন কৰি ইয়াত সভাৰ একেবাৰে মেইন মন্দিৰত এজন বাইদেউক লগ পালোঁ। বাইদেউ ইয়াতে আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। হয়, বিয়া যোৱা এবছৰ হ'ল, মই এখন প্ৰথম পাইছোঁ। ভালে লাগিছে আহি কেনে। বাকী আপোনাৰ ঘৰ ইয়াতে হয়? হয়, ঠিক আছে বাৰু, আপুনিও সভা উপভোগ কৰক। মন্দিৰৰ ভিতৰৰ সন্মুখটো দেখা পালে। এতিয়া আপোনালোকৰ মন্দিৰৰ বাহিৰৰ দৃশ্য দেখিবলৈ চেষ্টা কৰি আছোঁ। মোৰ লগত কিন্তু যাব, অসমৰ যায়ে আছে কিন্তু। হাই ফ্ৰেণ্ডছ, এইখন সভাত বহুত ডাঙৰ দোকান আহে, কাপোৰৰ দোকান আহে, বিভিন্ন জেগাৰ পৰা বিভিন্ন দোকান আহে। এইবিলাক কাপোৰৰ দোকান হয়। পাই গ'লোঁ সৰ্থেবাৰীৰ সভাত ব্ৰেক ডেন্স, এইফালে আছে এইবিলাক ড্ৰেগন আছে, আৰু এইফালে আছে ডাঙৰ চকৰি আছে। বৰ্তমান এইবিলাক সম্পূৰ্ণ হৈ অহা নাই। কাৰণ তেখেতসকলে বনাই আছে, চববিলাক বস্তু ফিটিং কৰি আছে। কাৰণ 7 দিনা সভা। চ' আজি দ্বিতীয় দিন আৰু বাকী
বেছিয়ে আপোনালোকে আহক। সন্মুখত আছে ব্ৰেক ডেন্স আছে। আৰু এইফালে আছে একেবাৰে সৰু সৰু ল'ৰাই উঠা গাড়ী। এইবিলাক বৰ্তমান সম্পূৰ্ণ হোৱা নাই, গোটেইবিলাক ষ্টাৰ্ট দিয়া নাই। এইফালে আছে আৰু এইবিলাক সৰু সৰু গাড়ী। এইফালে আছে দোকান। তাৰ প্ৰদৰ্শনী বাহ্যিক মেলালৈ আমি প্ৰৱেশ কৰোঁ। চ' এইবিলাক প্ৰদৰ্শনীত বঢ়িয়া বঢ়িয়া আচাৰ, বিভিন্ন ধৰণৰ আচাৰ আছে ইয়াতে। আপোনাৰ এইফালে বঢ়িয়া বঢ়িয়া হাতেৰে বনোৱা গামোচা হয়। এইবিলাক হাতেৰে বনোৱা কিছুমান বাঁহৰ সঁজুলি, বাঁহৰে তৈয়াৰী কিছুমান সামগ্ৰী। ইয়াৰে কাঠৰে বনাইছে কিছুমান। এইবিলাক বহুত কষ্ট কৰি তেখেতসকলে বনাইছে মূৰ্তি। যে সভাৰ প্ৰদৰ্শনীত দেখিলোঁ যে ইয়াতে কিছুমান বাঁহৰে তৈয়াৰী বিভিন্ন ধৰণৰ সামগ্ৰী, এইবিলাক চালনী বুলি কয়, এইটো কোক বুলি কয় আমাৰ নলবাৰীয়া ভাষাত। এইটো কি বুলি কয় বা, এখন কোলা বুলি কয়। দাদা আপুনি ক'ৰ পৰা আহিছে? কয়াগুচিৰ পৰা। ইয়াতে মিনিমাম এইবিলাকৰ দাম কেনেকৈ? দাম কেনেকৈ? 50 টাকা। এই কোকটোৰ দাম কেনেকৈ? 150 টকা। এইটো দাম আছে দেখোন, বহুত দাম আছে। আৰু বেতৰ কাঠা আছে। হাই ফ্ৰেণ্ডছ, আপোনালোকক যদি এইবিলাক প্ৰয়োজন আছে তেনেহ'লে সৰ্থেবাৰী সভালৈ আহক আৰু প্ৰদৰ্শনীৰ ভিতৰত এইবিলাক লৈ যাওক। অতি কম দামতো পাব। ইফালে আছে কি মৰম লগা পুতলা। সভাত ঘূৰি ঘূৰি কি কৰোঁ আৰু যে কেইটামান বেলুনকে লৈ যাওঁ। অঁ বাবু, বেলুনৰ দাম কেনেকৈ? হা? পাৰ পিচ 10 টকা। দুটা মোক দিয়াছোঁ। বেলুনে লৈ যাওঁ আৰু কি কৰোঁ আৰু। কেইদিনমান যাব হাৱা? এইটো বেলেগ দা। এইটো নীলাটো বেলেগ দা। সভা ঘূৰি ঘূৰি লাষ্ট টাইমত একেবাৰে বাহিৰ ফালে ওলাই যোৱাৰ টাইমত ইয়াতে কাঠৰে সামগ্ৰী, ইয়াতে বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ আহিছে। চ' আপোনালোকে যদি কিনিব খোজে ইয়াতে সৰ্থেবাৰী সভালৈ আহিব। বহুত বঢ়িয়া ধৰণৰ ইয়াতে যি লাগে তাকে পাব। এইবিলাক অতি কম দামতে পাব ইয়াতে এই ফাৰ্নিচাৰবিলাকে। এইখিনি আছিল সৰ্থেবাৰীৰ সভা। আপোনালোকে দেখা পালে, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, আৰু নেক্সট ভিডিঅ'ত